নমস্কাৰ, এই গৰমৰ দিনত অতি সহজতে কম সময়ৰ ভিতৰত মাংস বনাওঁ আহক। মাংস বনাবৰ কাৰণে মই লৈ লৈছোঁ আধা কেজি মাংস, তাতে দি দিছোঁ মিডিয়াম চাইজৰ 3টা পিঁয়াজ আৰু তাতে দি দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া, হালধি গুড়া, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অলপমান জালুকৰ গুড়া। এই গোটেইখিনি দি তাৰ লগতে দি দিছোঁ অলপমান নিমখ আৰু দি দিছোঁ অলপমান মিঠাতেল। এতিয়া মাংসখিনিৰ লগত পিঁয়াজ আৰু মছলাখিনি ভালদৰে মঠি লৈ আধা ঘণ্টা সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিম। এতিয়া গেছৰ ওপৰত কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে তাতে দি দিলোঁ প্ৰয়োজন অনুযায়ী মিঠাতেল। তেল গৰম হোৱাৰ লগে লগে ইয়াত দি দিছোঁ লং, ইলাচি আৰু ডালচেনি আৰু দুখিলা তেজপাত। গোটা মছলাকেইটা অকণমান সময় ভাজি ল'লোঁ আৰু আদা, নহৰু, বিলাহী একেলগে বটি ইয়াতে দি অলপ সময় ভাজি লওঁ যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো আঁতৰি যায়। আদা, নহৰু, বিলাহী কেঁচা গোন্ধ যোৱাৰ লগে লগে ইয়াতে দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। এতিয়া মাংসখিনি ভালদৰে লৰাই মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। 5 মিনিটৰ পাছত ঢাকনখন দাঙি মাংসখিনি ভালদৰে লৰাই দিলোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ 3টা মিডিয়াম চাইজৰ আলু আৰু লগতে দি দিছোঁ কাটি লোৱা এটা মিডিয়াম চাইজৰ বিলাহী। এতিয়া আকৌ মাংসখিনি অলপ সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিলোঁ। এতিয়া আকৌ এবাৰ ঢাকনখন দাঙি মাংসখিনি ভালদৰে লৰাই দি ইয়াতে দি দিছোঁ 2টা গোটা নহৰু। এতিয়া মাংসখিনি আকৌ এবাৰ ভালদৰে লৰাই দিলোঁ আৰু ভালদৰে মিহলাই লৈ আকৌ অলপ সময়ৰ কাৰণে মই ঢাকন মাৰি সিজিব দিলোঁ। 5 মিনিটৰ পাছত ঢাকনখন দাঙি মাংসখিনি আকৌ ভালদৰে লৰাই ল'লোঁ আৰু ইয়াতে দিলোঁ এতিয়া জোখমতে অলপমান গৰম পানী। এতিয়া গোটেইখিনি ভালদৰে লৰাই অলপ সময় উতলিব দিলোঁ। উতল অহাৰ লগে লগে ইয়াতে দি দিলোঁ অলপমান গৰম মছলা আৰু ঢাকন মাৰি অলপ সময়ৰ কাৰণে আকৌ থৈ দিলোঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে এই গৰমত অতি সহজতে এনেদৰে মাংস বনাই খাব পাৰিব। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।